बाक्सानि तालखुसियाव हाग्रा मैदेरनि उदखाराव समखिनाय सोमजिदों बाक्सानि तालखुसि ओनसोलाव दिनै सोरांसि समाव फैनाय माथाम हाग्रा मैदेरा तालखुसि गामिनि थागिबि मनमोहन बरुवानि न'खौ गोबां खहा खालामलाङो। न' बां सिफायना माइरं आरो बाख्रिनि माइखौ जाना सिलिंखार खालामलाङो हाग्रा मैदेरा। तालखुसि ओनसोलनि गंथाम नखराव माखासे आबादखौबो जानानै सिलिंखार खालामलाङो हाग्रा मैदेरा। गंथाम नखरनि गय बिफां आरो जोगोनार आबादखौ जाना गोबां खहा खालामलाङो हाग्रा मैदेरा। जाथायनि सायाव गामिनि थागिबि सुबुंफोरा हाग्रा बिफाननि सायाव गोख्रों अजद होदों। बिथांमोना अजद होनाय बायदिब्ला हाग्रा बिफाननि सांग्रांथि गैयैनि जाउनाव बेबायदि जादों होनना अजद होयो आरो बे आयदायाव गामिनि सुबुंफोरा खौरांनि सिगाङाव माखासे बिबुंथि लाखियो। আজি ৰাতিপুৱা 4টা বজাত মই আৰু মিছেছে শুই আছোঁ। এনেতে এটা প্ৰকাণ্ড শব্দ শুনিবলৈ পালোঁ। দেখোঁ যে মোৰ চোতালত এটা প্ৰকাণ্ড হাতীয়ে ঘৰ ভাঙি আছে। আমি উঠি আমাৰ গাঁৱৰ মানুহক খবৰ দিলোঁ। আমিও হৈ হাল্লা কৰিলোঁ। হাতীটো পলাই গুচি গ'ল। তাৰপিছত দেখিবলৈ পাওঁ যে মোৰ বাৰীৰ ফালে আৰু 2টা হাতীয়ে তাত চাউল খাই আছে। তেতিয়ালৈকে আমি ভাবাই নাই যে মোৰ ঘৰৰ পৰা যে চাউল উলাই লৈ পেলাই হাতীটোটা খাবলৈ দিছে, এই কথাটো ভাবা নাই। তাৰপিছত হাতীকেইটা যোৱাৰ পিছত আমি গম পাওঁ যে মোৰ ষ্টক ৰুমৰ পৰা 1 বস্তাৰ চাউল নি পেলাই হাতীক খুৱাই আছে আৰু পুনৰ ধান নিবলৈ হাতীটো আহিছিল, কিন্তু আমি খেদাত হাতীটো গুচি গ'ল। তাৰপিছত ৰাতিপুৱা মই বাৰীৰ ফালে চাই দেখা পালোঁ যে কেইবা ঘৰৰ তামোল ভাঙিছে আৰু চাৰিওফালে হাতীৰ খোজ মই দেখিবলৈ পাইছোঁ। গতিকে হাতীৰ সমস্যাটো আমাৰ এটা জ্বলন্ত সমস্যা হৈ পৰিছে। এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে মই চৰকাৰক বা ৰাইজক মই আহ্বান জনাইছোঁ। কি ফৰ্মুলা আছে আমাক এটা স্থায়ী সমাধান দিয়াৰ কাৰণে। গতিকে এই চেগতে আমাৰ BTC প্ৰশাসনক মই আহ্বান জনাওঁ যে BTC প্ৰশাসনে আমাৰ যিখিনি নৈপৰীয়া ৰাইজ আছে এই ৰাইজখিনিক যাতে ৰক্ষণাবেক্ষণ দিয়ে, ভাল ধৰণে যাতে থকাৰ উপযোগী কৰি তোলে। গতিকে তেখেতসকলে অনতিপলমে আৰু বিশেষ যাতে অন্যায় নহয়, মানুহখিনি যাতে খাই লৈ বাচি থাকিব পাৰে, গোটেইখিনি দুখীয়া মানুহ। গতিকে এই মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে মই BTC চৰকাৰক আহ্বান জনাইছোঁ। গতিকে মাননীয় হাগ্ৰামা মহিলাৰীদেৱ তেখেত আমাৰ সকলোৰে এটা নেতা, তেখেতৰ মই সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মানুহখিনি থকাৰ কাৰণে বা বসবাস কৰাৰ কাৰণে তেখেতে আমাক ভাল এটা পদক্ষেপ ল'ব বুলি মই আহ্বান জনাইছোঁ।